নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এডিআৰই পৰীক্ষা ইতিমধ্যে হৈ গৈছে ফলাফলৰ দিন ঘোষণা কৰিছে বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ইয়াৰ লগতে উল্লেখ কৰিছে আপুনি কেনেবাকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত বিএ উত্তীৰ্ণ হৈ স্নাতক উত্তীৰ্ণ হৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল নেকি তেতিয়াহ'লে আপোনাৰ বাবে বিপদ আহিব পাৰে বৰ্তমান সময়ত আপোনাৰ হৈ যদি কোনোবাই অভিযোগ দাখিল কৰে তেতিয়াহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাও হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত কঠোৰ স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে চতুৰ্থ বৰ্গৰ পৰীক্ষাত যদিহে আপুনি কেনেবাকৈ এনেদৰে নিজৰ যি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছিলে সেয়া লুকুৱাই লৈ পৰীক্ষাত বহিছিল তেতিয়াহ'লে বৰ্তমান সময়ত আপুনি বিপদৰ সন্মুখীন হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যি ফলাফল ঘোষণা কৰিব সেই ফলাফলৰ ঘোষণা কৰাৰ পূৰ্বে তেখেতলোকৰ হৈ অভিযোগ দাখিল কৰিব পাৰিব আৰু অভিযোগ পালে অভিযোগ নিষ্পত্তি কৰিব বুলি বৰ্তমান সময়ত মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে সবিস্তাৰে এই মুহূৰ্তত জনাব বিচাৰিছোঁ এই মুহূৰ্তত জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আপুনি চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহুতে কেনেবাকৈ আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লুকুৱাই বহিছিল নেকি অৰ্থাৎ আপুনি বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহিছিল নেকি যদি আপুনি চতুৰ্থ বৰ্গৰ পৰীক্ষা বিএ পাছ কৰি দিছিল তেন্তে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা ফাঁকি দি যোগ্যতা লুকুৱাই চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াসকল সাৱধান এনে আবেদনকাৰীৰ বিষয়ে ৰাইজে খবৰ দিয়ক চতুৰ্থ বৰ্গৰ পৰীক্ষাত বিএ পাছ কৰা সকলৰ তদন্ত হ'ব যোগ্যতা লুকুৱাই পৰীক্ষা দিছিল নেকি আপুনি আপোনালোকক আমি সুবিধা দিম আপোনালোকে অভিযোগ দাখিল কৰিব পাৰে এডুকেশ্যনেল কোৱালিফিকেশ্যন লুকুৱাই ৰাখি পৰীক্ষা দিছিল নেকি আপুনি আমি সুবিধা দিম এইসকলৰ বিৰুদ্ধে আপোনাক অভিযোগ দিয়াৰ বৰ্তমান আপুনি যদি কেনেবাকৈ গম পায় যে চতুৰ্থ বৰ্গৰ পৰীক্ষাত কোনোবাই এনেদৰে অৱতীৰ্ণ হৈছিল তেতিয়াহ'লে অভিযোগ দাখিল কৰিব পাৰে তেখেতলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষাত বিএ পাছ কৰি যদি পৰীক্ষা দিছিল তেতিয়াহ'লে সাৱধান চৰকাৰক ফাঁকি দি পৰীক্ষাত যদি বহিছে তেন্তে সাৱধান হ'বলৈ কোৱা হৈছে ফাঁকি দি যোগ্যতা লুকুৱাই চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াসকল বৰ্তমান সাৱধান হওক এনে আবেদনকাৰীৰ বিষয়ে ৰাইজে খবৰ দিয়ক আৰু চৰকাৰৰ ফালৰ পৰা বিহিত ব্যৱস্থা লোৱা হ'ব হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি সুবিধা দিম এডুকেশ্যনেল কোৱালিফিকেশ্যন লুকুৱাই ৰাখি পৰীক্ষা দিয়া সেইসকল যুৱক যুৱতীৰ বিৰুদ্ধে যিসকলে বৰ্তমান এডুকেশ্যনেল কোৱালিফিকেশ্যন লুকুৱাই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু বৰ্তমান সময়ত যিহেতু এডিআৰই পৰীক্ষাৰ পৰা আদি কৰি SI কামাণ্ডো বেটেলিয়নৰ সকলোৰে পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীজনে কোৱা দেখিবলৈ পোৱা গৈছে ফেচবুক লাইভ যোগে চতুৰ্থ বৰ্গৰ যিসকল পৰীক্ষাৰ্থী আছিলে তেখেতলোকৰ মাজত বহু সংখ্যক এনে যুৱক যুৱতী আছে হয়তো কোনোবাই BA পাছ কৰি আৰু কোনোবাই MA পাছ কৰিও পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু বৰ্তমান সেইখিনি পৰীক্ষাৰ্থীক লৈ কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাক যদিহে আপোনাৰ আশে পাশে তেনেকুৱা কোনোবা ব্যক্তি আছে তেতিয়াহ'লে আপুনি খবৰ দিব পাৰে আৰু তেখেতলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ এইটোৱে চতুৰ্থ বৰ্গৰ পৰীক্ষা যি প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতক লৈ চতুৰ্থ বৰ্গৰ যি কোৱালিফিকেশ্যন বিচৰা হয় তাতকৈ যেতিয়া উচ্চ পৰ্যায়ৰ পৰীক্ষাৰ্থী BA MA পাছ কৰা যি পৰীক্ষাৰ্থী সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব তেতিয়া হয়তো নিতান্তই যিসকল চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থী থাকে তেখেতলোকৰ কোৱালিফিকেশ্যন চাই বা মেট্ৰিক পাছ যুৱকজনে যিমানখিনি কথা জানিব কিমানটো বেছ কৰিহে পৰীক্ষা প্ৰশ্ন কাকত কটা হয় গ্ৰেজুৱেশ্যন যিসকলে কৰিছে বা MA যিসকলে কৰিছে তেখেতলোকৰ বাবে সাধাৰণ যেন হ'ব গতিকে চতুৰ্থ বৰ্গৰ পৰীক্ষাত আজি চিট ব্লক কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে বৰ্তমান সময়ত MA BA পাছ কৰা আবেদন কৰিছে পৰীক্ষাৰ্থীসকলে সেইসকলৰ ওপৰত বৰ্তমান কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিহে আপোনাৰ আশে পাশে তেনেকুৱা কোনোবা পৰীক্ষাৰ্থী আছে তেতিয়াহ'লে অভিযোগ দিবলৈ বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা দেখিবলৈ পোৱা গৈছে জনাইছোঁ এই মুহূৰ্তত এই খবৰ